guys, welcome the Cricket Super Fans and Blog. So guys, আজি আমি কথা পাতিম ভাৰতীয় বলাৰ মহম্মদ শামিৰ বিষয়ে আৰু মহম্মদ শামিয়ে কিয় আমেৰিকাৰ পৰা ভিসা নাপালে সেই সকলো বিষয়ে আলোচনা কৰিম। ভিডিও স্টাৰ্ট নকৰা আগতে মোৰ অনুৰোধ যে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব আৰু আপোনালোকে যদি মহম্মদ শামিৰ এটা ডাঙৰ ফেন হয় তেনেহলে ভিডিওটো লাইক কৰিব নাপাহৰিব। আহক দেৰি নকৰি ভিডিওটো আৰম্ভ কৰোঁ। ভাৰতীয় বলাৰ ভিতৰত অৰ্থাৎ ভাৰতীয় বেগী বলাৰৰ ভিতৰত অন্যতম মহম্মদ শামি, কাৰণ তেওঁ দুৰ্দান্ত প্ৰদৰ্শনৰ বলত। কিন্তু মহম্মদ শামিৰ এটা সমস্যাত ভুগিবলগীয়া হয়। যোৱাকালি ক্ৰিকেট বিশ্বকাপ 2019 হৈ যোৱা মেচ কেইখনত খেলিবলৈ হ'লে অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিবলৈ হ'লে ভিসা প্ৰয়োজন হয় আৰু সেই ভিসা প্ৰদান কৰে মাৰ্কিন যুক্তৰাষ্ট্ৰই। কিন্তু ভাৰতত যিমানবোৰ ক্ৰিকেট খেলুৱৈ আছে অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলা খেলুৱৈ আছে সকলোকে ভিসা প্ৰদান কৰিলে মাৰ্কিন যুক্তৰাষ্ট্ৰই, কিন্তু মহম্মদ শামিক প্ৰদান নকৰিলে। অহা 3 জুলাইৰ পৰা হ'বলগীয়া ৱেষ্ট ইণ্ডিজ ভিৰ্চেছ ইণ্ডিয়াৰ মাজত সেই মেচ কেইখন USA অৰ্থাৎ আমেৰিকাত অনুষ্ঠিত হ'ব। আমেৰিকাত খেলিবলৈ হ'লে আমেৰিকাৰ পৰা ভিসাৰ প্ৰয়োজন হ'ব ভাৰতীয় বেগী বলাৰ মহম্মদ শামিক, কিন্তু আমেৰিকাই মহম্মদ শামিক ভিসা প্ৰদান কৰা নাই, কাৰণ মহম্মদ শামিৰ পুলিচ ভেৰিফিকেশ্যন লাগি আছে। তেওঁৰ পত্নী হতুৱাই 4খন পুলিচ গোচৰ আছে। তেনে অৱস্থাত নিদিয়ে, কিন্তু BCCI বোৰ্ডে অৰ্থাৎ BCCI বোৰ্ডৰ যিজন CEO দ্বাৰা হে আমেৰিকাৰ পৰা প্ৰদান কৰিব মহম্মদ শামিক ভিসা। ভিডিওটো শেষ নকৰাৰ আগতে আপোনালোকে যদি মহম্মদ শামিক এজন ভাল ক্ৰিকেট খেলুৱৈ বুলি ভাবা তেনেহলে ভিডিওটো লাইক কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। আপোনালোকক পুনৰ লগ পাম আমাৰ অন্য এটি ভিডিও লৈ। থ্যাংকস ফৰ ওয়াচিং। জয় আই অসম, জয় হিন্দ, বন্দে মাতৰম। বাই।